নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে খবৰ ভাল বুলি আশা কৰিলোঁ। যিহেতু যোনে যোনে গম পায় সিহঁতেতো গম পাই আছে দিয়কচোন যে বাসন্তী পূজা ঠায়ে ঠায়ে চলি আছে। তেনেদৰে আমাৰ ওচৰতো বাসন্তী পূজা হৈ আছে। আজি অষ্টমী। আজি ভাবিলোঁ এবাৰ যাওঁ বুলি পেলাই, কিন্তু দেখোন বতৰটো দেখিছেনে নাই? বতৰ চাওকচোন, মানে বৰষুণ দিওঁ দিওঁ অৱস্থা হৈ আছে। সেইকাৰণে কি কৰোঁ এতিয়া তাকে ভাবি আছোঁ। কিন্তু যিহেতু মাৰ পূজাত যাব ওলাইছোঁ, বৰষুণটোতো চাই থাকিলে নহ'ব। ভগৱান কৰক বৰষুণটো নিদিয়ক, যাই আহোঁ সেইটোৱে আশা কৰোঁ। আৰু আচলতে ওপৰত মই কিয় আহিলোঁ, এই নেইল পালিচ লগাই আছিলোঁ, তাকে বোলো শুকাওকো, এটা মই ভিডিঅ'ও বনাই লওঁ আৰু আপোনালোকক ক'ব পাৰোঁ, ইনফৰমেশ্যনটো যাতে দিব পাৰোঁ। আৰু এতিয়া যাওঁ আৰু লাহেকৈ। আপোনালোকৰ ওচৰত ক'ত ক'ত হৈ আছে বাসন্তী পূজা জনাব, যোনে মোৰ ভিডিঅ'টো চাই আছে। আৰু বাকী আমাৰ ওচৰততো হৈ আছে, মই জনালোঁ আপোনালোকক। যদি আহে আহিব পাৰে। সেই বৰষুণটো নিদিলে ভাল আছিল দিয়ক বাৰু। মই এতিয়া পূজাত যাবলৈ ওলাওঁ। বৰষুণ আহে তেতিয়াহ'লে দেখা যাব যি হয় বাৰু। যিহেতু যাবলৈ ওলাইছোঁ তেতিয়াহ'লে পিছ নপৰোঁ। এতিয়া যাওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক, মাৰ দৰ্শন লওক আৰু মই যাওঁ বাৰু। কাপোৰ পিন্ধোঁ, নহ'লে এতিয়া বৰষুণ দিবই।